हेलो एवरीवन मोर अनैतिक भिडिओলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই দুপৰীয়া খাজৰ কাৰণে বনাম বাৰীৰ শাকে আৰু মাছে বনাম। একেবাৰে শেষলৈকে চালে গম পাব মই কেনেদৰে বনাইছো। বহুত টেষ্টি হৈছে দেই। এয়া হ'ল আজি বাৰীৰ শাক। এই বাৰীৰ শাকেৰে মই বনাম আজি মাছৰ জোল। একদম ধুনীয়া ফ্ৰেছ শাক একদম। বহুত শাক হৈ আছে আমাৰ বাৰীখনত। এতিয়া মই এইখিনি ধুনীয়াকৈ কাটি ল'ম। বিভিন্ন ধৰণৰ শাক আছে, ইয়াতে দৌনৰ শাক আছে, খুতুৰা শাক, মেষ্টা টেঙা একদম মিক্স কৰি আজি ধুনীয়াকৈ মাছৰ লগত জোল এখন বনাই খাম। এইকেইদিন একদম শাকেই শাক খাই আছোঁ। বাৰীখনত কিমান যে শাক হৈছে। মিহিমিহিকৈ কাটি ল'ম এতিয়া। ঘৰৰ বাৰীৰ শাক একদম সাৰ চাৰ নিদিয়া ফ্ৰেছ একদম ধুনীয়া লাগিব খাই। এতিয়া মোৰ শাকখিনি কাটি লোৱা হৈ গৈছে। শাকখিনি কাটি লোৱাৰ পিছতে মই নহৰু কেইফুটামান গুচাই ল'ম। এনেদৰে বাকলি মই এৰুৱাই ল'ম। কি দি বনাবা? শাকৰ লগত বৰালি মাছ বনাব দিছোঁ। বৰালি মাছখিনি বনাবা? বাকীখিনি খাম আৰু পিছত ৰাতিকৈ। নহ'লে অকণমান পিঁয়াজ দি পেলাই মোক ধুনীয়াকৈ বনাই খাব মন গৈ আছে। খাবনে তেনেকৈ? আজি আকৌ ৰাতিপুৱাই মানুহজনে দুটা লৈ আহিলে। মানুহজনে ভাবিছিলে যে বাঙি মাছকে বনাব। যোৱাকালি বৰালি মাছ অনা আছে, সেইকাৰণে ভাবিলোঁ বৰালি মাছ কেইপিচ খাই লওঁ, তাৰপিছতে বাঙি মাছ বনাম। সেই ভাবি আজি মই বৰালি মাছৰ সৈতে শাকখিনি গোটাই ল'লোঁ। ইফালে আকৌ মই পিঁয়াজ এটা কুটি ল'লোঁ। তাৰপাছতে নহৰুখিনি থেতেলিয়াই লৈ এতিয়া মই কেৰাহীটো পাতি দি তেল অকণ ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ পাছতে পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। তাৰপাছতে মই পিঁয়াজ কেইডোখৰ দি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছতে মই নহৰুখিনি দি দিলোঁ। অকণমান দিছোঁ হালধি গুড়া, ইয়াতে মই মছলা ব্যৱহাৰ নকৰোঁ। তাৰপাছতে মই শাকখিনি ঢালি দিলোঁ। শাকখিনি ঢালি দি মই এনেদৰে অকণমান লৰাই ভালদৰে ভাজি ল'ম, যাতে শাকখিনি তেলতে ধুনীয়াকৈ সিজি যায়। সিজিবলৈ বেছি সময়ো নালাগে, লাহে লাহে সিজি আহিছে শাকখিনি। মাজে মাজে মই ঢাকোনখন ঢাকি ৰাখিছিলোঁ। ঢাকোনখন আঁতৰাই মই এনেকৈ লৰাই আছিলোঁ। এনেকৈ লৰাই থাকিব লাগিব। এতিয়া মোৰ শাকখিনি ভজা হৈ গৈছে। একেবাৰে চিম্পুল ৰেচিপি হয় আৰু জনাসকলেতো জানেই, নজনাসকলে এনেদৰে ধুনীয়াকৈ বনাই খাব পাৰিব। এতিয়া মই পানী ঢালি দি দিলোঁ আৰু পানীখিনি উতলাৰ পাছতে মই মাছ কেইপিচ এনেদৰে দি গৈছোঁ। এয়া হ'ল বৰালি মাছ। যোৱাকালি ৰাতিয়ে আনিছিলে মাছটো। মই ফ্ৰাই কৰি এনেদৰে ফ্ৰিজতে ৰাখি থৈছিলোঁ। এতিয়া মই আজি বনাই খাইছোঁ। ইফালে আকৌ মোৰ আঞ্জাখিনি লাহে লাহে হৈ আহিছে। ধুনীয়াকৈ মাছ সিজি গ'ল আৰু এতিয়া মই অকণমান জলকীয়া গুড়ি দিছোঁ। ফিঙি জলকীয়া গুড়ি হয়। তাৰপাছতে জালুকৰ গুড়ি অকণমান দি মই ভালদৰে লৰাই দিম। এয়া মোৰ শাকৰ আৰু মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এয়া আজি মই দুপৰীয়া থালিখন ধুনীয়াকৈ সজাই লৈছোঁ। আৰু পিছে এই থালিখন মোৰ কাৰণে নহয়, কিন্তু এই থালিখন মাইনাৰ কাৰণে, মানে মোৰ ভাগিন ছোৱালীজনীৰ কাৰণে। তাই আহিব বুলি মই একেবাৰে গম নাপাওঁ। মই এই থালিখন সজাই থকা সময়তে তাই আহি ওলালহি। গতিকে ভাবিলোঁ আজি তাইকে খাব দিওঁ আৰু তাই ধুনীয়াকৈ গৰমে গৰমে একদম তৃপ্তিৰে এসাঁজ খাই ধুনীয়াকৈ। বহুত টেষ্টি হৈছে দেই। আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো চাই কেনে পালে এবাৰ নিশ্চয় জনাব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ ফেচবুক পেজটো গৈ ফ'ল' কৰি ল'ব এবাৰ। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।